वेलकम बैक टू माय यूट्यूब चैनल राहुल मिक्स बात आज ईद उल फितिर नामाजটো পঢ়িবই পৰা নাই মানে কৰোনা ভাইৰাছৰ কাৰণে যোৱা বছৰো তেনেকুৱা এই বছৰো তেনেকুৱা বাট নামাজ পঢ়িব পৰা নাই নহয় একচুৱেলি ঘৰত পঢ়িলোঁ বাট ৰাজহুৱা হিচাপত মানে বা ঈদগাহ ফিল্ডত বা মছজিদত তেনেকৈ পঢ়িব পৰা নাই বাট ঘৰত পঢ়িলোঁ বাকী যা নহওক এয়া পূৰা বৰষুণ দি আছে মানে পূৰা বৰষুণ মানে প্ৰত্যেকটো ঈদতে মানে বৰষুণ মানে বুজি নাপাওঁ যোৱা বছৰ মানে সেনেকৈ বৰষুণত গৈছে এইবাৰো বৰষুণ লগতে মানে যা নহওক পৰিস্থিতি অতি সোনকালে ভাল হওক তাৰ কাৰণে আল্লাহৰ ওচৰত দোৱা কৰিলোঁ বাকী যা নহওক সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম বাট আৰু আপোনালোকে আহিব মোৰ ঘৰত বাকীটো চিনি পায়েই নহয় যিমানে চিনি পায় বালিকুচি দৰং ৰাহুল বুলি ক'ব আহিব এপাক পাৰিলে ভিডিঅ'টো আজি আপলোড হ'ব বাট অহাকালি হ'লেও আহিব মানে আপোনালোকক মোৰ ফালৰ পৰা কি কয় এইটো আমন্ত্ৰণে কৰে নিমন্ত্ৰণে কৰে কিবা এটা দিছোঁ বাট আহিব আৰু খাবলৈ মোৰ ঘৰত আহিব আৰু আপোনালোকে যদি মাতিব বিচাৰে তেতিয়াহ'লে নিশ্চয় যাম কমেণ্টত ক'ব বাকী যা নহওক ভিডিঅ'টো চাই থাকক এয়া আমাৰ মাইনা মা মিলি পূৰা পিঠা বনাই আছে এয়া গাইছ এইটো পিঠা কি কয় জোন পিঠা আৰু এইটো কি পিঠা কয় কিবা কয় আৰু গাইছ তাকে এয়া মাইনা পিছত দেখাই আছোঁ বাৰু ভণ্টিক এয়া মই গৈ আছোঁ মানে মোৰ পুৰণি ঘৰত মানে বৰ্তমান য'ত আছোঁ আগতে আমি খালিকাজৰত আছিলোঁ এয়া এইপিনে ৰাইট ছাইডৰ ৰাস্তাটোৰে যাব লাগিব মানে খালিকাজৰত আছিলোঁ আজি ধৰা ইয়াৰ পৰা যাবলৈ আমাৰ 6-7 বছৰ হৈ গ'ল এতিয়া আপোনালোকক দেখাই আছোঁ মই মানে আমাৰ পুৰণি ঘৰবিলাক তাত গৈ আছোঁ ফাইনেলি মোৰ পুৰণি গাঁওখন অকণমান আগত মানে ঘৰটো মানে মোৰ বন্ধু মানে আমি সেয়া নেংটা দিনৰ পৰাই মানে বন্ধু আছিলোঁ বন্ধু একচুৱেলি লগৰ হয় দেই আজি ধৰা এনেকৈ আৰু ঈদৰ সময়ত এনেকৈ লগ পোৱা যায় কাৰণ ই কৰ্মসূত্ৰে বাহিৰত থাকে বাট মোৰ ভ্লগত আজি প্ৰথম কিবা এটা কৈ দে এয়া পিছফালে যে দেখা পাইছে এইবিলাক আমাৰ পুৰণি ঘৰ এইবিলাক আমাৰ একেলগে গোটেই মানে কি বুলি কয় এইটো মানে ককাৰ ভায়েকহঁত এনেকৈ গোটেই মিলি আমাৰ ভাষাত মানে ভাগিৰ বুলি কয় বাট এই তাৰ পৰা আমি আগতে ইয়াতে আছিলোঁ বাট আজি ধৰা 5 বছৰমান হ'ল বালিকুচিত গুচি গৈছোঁ বাকী যা নহওক এতিয়া ভিতৰত যাম চাহ কিবা অকণ খাম মানে ঈদৰ কথা আৰু কি আৰু খাৱাটোৱে মেইন ন খাৱাটো মানে এয়াতো ভাইটি ইহঁত এতিয়া ইয়াতে থাকে আগতে বেলেগত আছিলে বাট আমি আকৌ ট্ৰেন্সফাৰ হৈ তাত গ'লোগৈ এতিয়া বাকী যা নহওক ইহঁতৰ ঘৰত যাম ইহঁতৰ মানে এতিয়া কি বনাইছে পিঠা কিবা কিবি পোলাও বনাইছে নে বনাইছে ইহঁতৰ মানে পোলাও বনাইছে এতিয়া পোলাও খাম না চক ব'ল খাই ঘৰৰ পৰা আহিলোঁ বাট আকৌ যাব লাগিব মানে ভণ্টিক লৈ যাব লাগিব মানে ঘৰ চখ খাই ঘৰ মানে এয়াই আৰু উপায় নাই আৰু কাৰণ চিটুৱেশ্যন খুব বেয়া ৰুল এটা বান্ধিছে চবে ফ'ল' কৰাটো দৰকাৰ বাট আমিও ফ'ল' কৰিব লাগিব কাৰণ এতিয়া আৰু কি কৰিব উপায় নাই ভাল হ'ব চিটুৱেশ্যন ভাল হ'ব নেক্সট পিছৰ অহা বছৰ তাৰ নেক্সট বছৰ ভালকৈ মানে ঈদ উদযাপন কৰিম বাট এইবাৰ এনেকৈ আৰু একো নাই আৰু এইটো চলি যায় এইটো নেচাৰৰ বস্তু হয় নাই বাকী জানো এইবাৰ ভণ্টিক লৈ খাই ঘৰত যাম মানে মাতিলে ফোন কৰিলে একচুৱেলি জানহক ভণ্টিক দেখাই আছোঁ ৰ'বা এয়া দিছ ইজ মাই চিছ হাই কৈ দে বাকী এতিয়া আমি মানে এইটো আমাৰ ককা হয় একচুৱেলি ককা আমাৰ হা অঁ এনেকৈ থাকে একো নাই ইউটিউবত আহি যাবি ককা হয় মানে আমাৰ মানে ৰিলেটিভৰ বাট জানহওক এয়া আমি এতিয়া গৈ থাকোঁ মানে মাইনাই চলাই আছে স্কুটিখন ইমান ভালকৈ নাজানে বাট চেষ্টা কৰি আছে আৰু মানুহ নাই বেছি মানুহ নাই ৰাস্তাত বেছি মানুহ নাই সেইকাৰণে চলাবলৈ দিছোঁ বাকী মই তো এয়া ফাইনেলি আহি পালোঁ তো এয়া আমাৰ ঘৰৰ মাইনা টিকলি মাইনা লিপষ্টিক অকণ বেছি হৈছে নেকি অলপ বেছি হৈছে নেকি চাচোন নাই ন এইটো এটা ইয়াৰ লগ এইটো এটা ঐ হাই দে এনেকৈ হাই দে হাই বাকী ঈদ খাব মোক নামতা তহঁতৰ ঘৰত হা এতিয়া যাম নেকি কি বনাইছে পিঠা আৰু কি বনাইছে পিঠা আৰু কি হা ভাত মালপীচ চিনি পাইছে না আপোনালোকে মানে এই মোৰ যোৱা বালিকুচি মেলাৰ ভ্লগটোত যে দেখা পাইছিলে এইটো পূৰা তাকলা কৰি দিছে ইয়াক মায়াকে ধৰি মানে কি কৰিছিল
প্ৰথমতে মানে ই মানে নিজে কাটি কিনে বেয়া কৰিছে না নিজে কাটি বেয়া কৰি কিনে পিছত একদম পুৰা তাকলা কৰি দিছে সেইটো নহয়কে ঈদৰ শুভেচ্ছা দিছে চবকে হাই গাইজ আপোনালোকৰ কাৰণে মোৰ ঈদৰ শুভেচ্ছা থাকিল আৰু আৰু অঁ আৰু কি কওঁ আৰু কি হৈছে আৰু কি কওঁ পাগলা হৈছি একপিচ মাল গাইছ ইয়াক মই ইমান জোৰ কৰি আছোঁ যে ঘৰত ব'ল অকণমান চাহ এটা কিবা কিবি খাবি ই এতিয়া নাযায় ব'ল না ভাই ব'ল না নাযাওঁ মই কিয় 2 দিনমান আগৰ পৰা মাতিব লাগে আৰে 2 দিনমান আগত তোক মাতিম কেনেকৈ না তোৰ মোবাইল আছে তোৰ দাদেক আৰু বাইদেউৰে কৈছোঁ তো মোক তোক কেনেকৈ তোক এতিয়া লাগ পাইছোঁ এতিয়া ব'ল এতিয়া ক'লে কি হ'ব এই দুদিনে কি দুদিনে যাব লাগে মই ঘৰত নাথো নেকি কি ঘৰত থাকে তোক ঘৰত নাপাই গেলি কিয় নাপায় হা কিয় নাপায় তোক গোটেই চকে বাহুত তলে ঘূৰি ফুৰে কিয় বাহুতল ঘূৰি আপিলাই মাৰো বাহুতল যাবা সেইটো তইহে জানিবি কি কৰা এতিয়া বেলেগ কথা আৰু বাহুতল যাম समझ रहे हो समझ रहे हो ना তো গাইজ যা নহওক বৰ্তমান এই কষ্টিউমটো অকণ চেঞ্জ কৰি বেলেগ এটা ড্ৰেছত অকণমান ওলাই যাওঁ এনেকৈ বেয়া লাগি থকা নাই হ'লেও বাৰু খুব গৰম লাগিছে বাট ভিডিঅ'টো চাই থাকক যদি আৰু কিবা দেখাব পাৰোঁ দেখাম নোৱাৰিলে আৰু ইয়াতে শেষ কৰিম বাকী চাই থাকক যোৱাকালি কেইটামান ফটোশ্বুট কৰিছিলোঁ মানে এই কাপোৰতে মানে বাট আপোনালোকক বাৰু ভিডিঅ'টোৰ শেষত দেখাই আছোঁ চাব আৰু কমেণ্ট কৰিব লাইক চাইক মাৰি দিব আৰু গাইছ লাইক চাইক মাৰি দিব বাই বাই दिल तो पागल है दिल दीवाना है